হাউচ সহযোগ কৰিছে কমলা পছন্দ अनोखा स्वाद আপুনি ঘৰতে তিয়াইছিল নে নিজ হাতে গ্ৰীণ মটৰ আৰু বাদাম পিয়াজ ওলাইছে যে মোৰ প্ৰসাদত জলকীয়া ওলাইছে দেখোন জলকীয়া কেনেকে ওলাই এইটো সময়ত শাক পাচলিও খাব পাৰা বেলেগৰ পৰা ফল মূল খাব পাৰা ভিটামিনৰ টেবলেট খাব পাৰা ৰাতি জলদস্যুটো খাব পাৰিছে পইচাটো দিয়কচোন মই বজাৰ কৰি থৈ দিম দিয়কচোন বজাৰটোত ইমান কিয় লাগি আছে ইমান বেয়া দিনত আমি আপোনালোকৰ বজাৰ কৰি 2 পইচা নামাৰিলে আমি কেনেকে চলিম মোৰ পৰা বাৰু মাৰিবি দোকানীয়ে যে তোক আকৌ বেঙেনা দিব বেঙেনা দিব পাৰিছে তই প্ৰসাদত পিয়াজ দি অনা মানুহে বোলে চলি ভুল হয় আৰু বজাৰটো কওঁ দিয়কচোন তই বস্তু চিনি পাবি দোকানত চব বস্তু মই বজাৰ কৰোঁ তই ভাল চাউল চিনি পাবি দোকানত চব চাউলচোন মই আনো জহা চাউল চিনি পাবি এইটো চাউল চিনাকি হ'বলৈ বেছি ভালহে চাহ গাটো জহা গোন্ধাই আজি মানে জহা দিয়ে সাজ যাব খাচী অকণমান খাওঁ বুলি ভাবিছিলো আছো চাউলটো মই আনিম দিবনে চিনি পাবিতো এনেকে চিনি পাব ঘৰ জহা চাউল আনিবলৈ গ'লি দোকানীয়ে বেলেগ চাউল তোক জহা বুলি ক'লে তই কেনেকে আনিবি ধুনীয়াকে গুন্ধি চাম চাউলটো যদি জহা গুন্ধাইছে জহা চাউল যদি গা গোন্ধটো নাপায় বেলেগ চাউল নানো বুলি ক'ম দোকানীয়ে বেলেগ চাউল তোক জহা বুলি কৈছে তই গোন্ধ নাই পোৱা বুলি ক'লে দোকানীয়ে তোক ডাইৰেক্ট কৈ দিব তোৰ কৰোণা হৈছে বুলি এটা কাম জহা খাচী কেচেল মুৰ্গী আৰু 22 মুঠি চাউল দুটা মানুহ 22 মুঠি চাউলৰ ভাত খাবি এমুঠি 22 মুঠি নহয় চাউলটোৰ নাম 22 মুঠি হাসনা হানা টাইপ দীঘল যা পটকে গাটো ধুই আহ যা এই মুৰ্গী আৰু 22 মুঠি খায় কেঁচাই মোক নদীত পেলাই দিবলৈ ধৰিছিল নহয় চাহ ভাগ্যহে মই বাচি আহিছো চিটুৱেশ্যন বিলাক ভাল নহয় এনেই ঘূৰি ফুৰা বাদ দে চাহ আপুনি ক'লে যায় মই অলপ ওলাই যাওঁ কি হ'ল আপুনি কি কৰিছে মানে মুখত মৰা বস্তুচোন ভৰিত মাৰি থৈছে মুখৰ মাছখনচোন ভৰিত উচ কৰিছে এখন মাস্ক ল'ৰা এইটো হাঁহি প্ৰেমত পৰি যাম কি হ'ল নহয় মানে এনেকে শিলপৰা কপৌটোৰ দৰে ৰৈ আছা যে কি হ'লনো কিবা এটা ভাবি আছো তুমিও ভাবিব জানা এখন ডিটিপি মাৰি দেচোন কিন্তু ইনচিডেন্টটো অলপ বেলেগ ধৰণৰহে দেখিছো আকৌ দেই তাকে ছাৰ গুচি গ'ল যে কি হ'ল ভৰি বিষ বেছিকে উঠিছে গ'লগে ছাৰৰ কিবা এটা দুখ লাগিছে বুজিছ দুখে লাগিছে তো দেখিছ জেগাত ধৰি দিলো আপোনাৰ কাৰণেহে দুখ লাগিছে মোৰ কাৰণে কেনেকে ঈশ্বৰৰ আগত সেই ৱাইন শ্বপৰ মুখৰ আগত মিছল চানা দিবহি দুখ নালাগি কি হ'ব কোনে ক'লেও তোক মই ৱাইন শ্বপৰ সন্মুখৰ মিছল চানা দিছো বুলি প্ৰসাদত গ্ৰীণ মটৰ বাদাম পিয়াজ জলকীয়া কথা ক'বলৈ আহিছে আৰু সেই সোপা মিছল চানা নহয় কি হ'ব তোৰ শেষটো কিমান বেয়াকে শেষ হৈ চাবি বুঢ়ী বয়সত তই লোকেল অকণৰ লগত পিয়াজ চিয়াজ দিয়া মিছল খাবলৈ বিচাৰিবি কিন্তু চুবাবলৈ তোৰ দাঁত নাথাকিব কাষৰ ঘৰে চুবাই দিব তই গিলিহে থব লাগিব মুখখনত কিন্তু কিউটনেছ এটা আছে আঙুলিকেইটা ফুটুকা ফুটুক যদিও মৰম লগা দেই
কি হৈছে বাৰু মোৰ? ভুল হ'ল। তই মোৰ গাৰ পৰা হাত উঠালি যে বেলেগ বুলি ভাবিছে আৰু ৰচোন তই এইবিলাক কি কৰি আছ? এইবিলাক কাম তই কৰিব লাগে নে মই কৰিব লাগে? বেলেগ বুলি এ বহুত বেলেগ বুলি ভাবিছিল ওলাচোন কি যা ওলাচোন তোৰ লগা কি যা ভুলৰ কৈছে মোৰ গাত হাত উঠাও না কি যা মোৰ গাত হাত উঠাও কি হ'ল? ওঠত হাঁহি চকুত ভাৱনা মানে কি? একো নাই। প্ৰেমত পৰা নাইতো। মাস্কৰ তলত উঠোৱা হাঁহি কেনেকে গম পালে? আঠুকাই দিছো তই আঠুকা তোকটো ক কি হৈছে? চাওকচোন ই মোৰ গাৰ ওপৰত হাত উঠাই দিলে নিজৰ বুলি। মই এজনৰ গাত হাত উঠিছে নে ই মোৰ গা ওপৰত উঠিছে দোকান বন্ধ কৰিলে যে? ভাত খাবলৈ গৈছিলো। আকৌ কেতিয়া তাত বন্ধ কৰিব? আপুনি ঘৰ কেইটা বজাত সোমাই দিয়েগে? 8টাৰ আগে আগে। তাৰমানে 6টাৰ পৰা 8টালৈকে দোকান লাৱাৰিছ? কি লাৱাৰ? নহয় 8টা বজাত ঘৰ ময়ো সোমাই দিওঁগে। আপুনিও যাব, কোনে মাৰ খাব এনেই? ই কি কথা কৈ থৈ গ'ল? ই তাৰমানে গৰা খহাব। নাই আজিৰ পৰা দোকানতে শুব লাগিব। নাপায় ইমান খং একদম ভাল নহয় অ'।